বিহালী সমষ্টিত অপৰাজিতাই ক'লে যে এইটো বহুত চৰ্চিত আছিলে। মোৰ দৃষ্টিত বিহালী সমষ্টি এটা কাৰণেই চৰ্চিত আছিলে যে তাত ভাৰতীয় জনতা পাৰ্টীয়ে চাহ বাগিচাৰ চকীদাৰৰ ল'ৰা এজনক প্ৰাৰ্থিত্ব দিছিল। তাৰ বাদে বিহালীৰ নিৰ্বাচনৰ আন কি বিশেষত্ব আছিল মই নাজানো। এটা বিশেষত্ব আছিল যে ভাৰতীয় জনতা পাৰ্টীয়ে চাহ বাগিচাৰ লাইনত থকা চকীদাৰৰ ল'ৰা এজনকো টিকট দিব সাহস কৰে। আৰু সেই চাহ বাগিচাৰ চকীদাৰৰ ল'ৰাজন জিকিবনে নাই, এই নিৰ্বাচনত যদি বিহালীৰ একমাত্ৰ বিশেষত্ব আছিল, সেইটোৱে বিশেষত্ব আছিল। কাৰোবাৰ দুখন হোটেল আছিল, কোনোবা ভাল ব্যৱসায় কৰিছিল। এই সকলোৰে বিপৰীতে কাৰোবাক ৰাজ পৰিয়ালৰ সদস্যই সমৰ্থন কৰিছিল। ভাৰতীয় জনতা পাৰ্টীয়ে কাক সমৰ্থন কৰিছিল? চাহ বাগিচাৰ চকীদাৰ, যোনে দিগন্ত ঘাটোৱাৰক আজিও নাজানে। তেওঁৰ দেউতাকে নিজে চাহ বাগিচাৰ চকীদাৰ আছিল আৰু বাগিচাৰ লাইনত দিগন্ত ঘাটোৱাৰৰ জন্ম। আৰু দিগন্ত ঘাটোৱাৰ সেই সময়ত নিৰ্বাচন খেলিছিল যিটো সময়ত আমাৰ দলৰ হৈ নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থী বিচৰাটো এটা সেই সময়ত টান কাম আছিল। দিগন্ত ঘাটোৱাৰে যিকোনো কাৰণতে নহওক বিশ্বনাথ সমষ্টিত বহুবাৰ টিকটো খুজিছিল, টিকট দিব পৰা নাছিলো। কেতিয়াও দলক বিৰোধিতা কৰাৰ এটা উদাহৰণো তেওঁ আমাক কেতিয়াও দাঙি ধৰা নাছিল। টিকট পোৱাৰ পিছত দুবাৰ টিকট নোপোৱাৰ পিছত মই প্ৰত্যেকবাৰে দিগন্তক কৈছিলো, দিগন্ত উপায় নাই, দিব নোৱাৰিলো, বেয়া নাপাবা, কাম কৰিব লাগিব। আৰু মনত এটাও প্ৰশ্ন নোহোৱাকৈ দিগন্ত ঘাটোৱাৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক গৰাকী জিকিবলৈ যোৱা দুইটা নিৰ্বাচনতে অহু পুৰুষাৰ্থ কৰা মই নিজ চকুৰে দেখিছিলো। বিষ্ণু ৰঞ্জন শৰ্মাৰ দৰে দিগন্ত ঘাটোৱাৰ এটা অৱহেলিত সমাজৰ পৰা আমি যেনেকে বোকাত পদুম জন্মে, তেনেকে বাগিচাৰ লাইনৰ পৰা আজি আমি এজন বিধায়ক কৰিব পাৰিছো। ভাৰতীয় জনতা পাৰ্টীৰ বাবে ইও এক গৌৰৱৰ মুহূৰ্ত। কোনে ৰাজ পৰিয়ালৰ ল'ৰাই প্ৰচাৰ কৰিছিল সি চৰ্চাই হ'ব নালাগিছিল। চৰ্চা হ'ব লাগিছিল যে বিজেপিয়ে এজন ব্যৱসায়ীৰ বিপৰীতে বাগিচাৰ চাহ বাগিচাৰ চকীদাৰৰ ল'ৰা এজনক টিকট দিব কেনেকে সাহস কৰিল। কিন্তু আমি কাৰ কাৰণে সাহস কৰিছিলো? বিহালী ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আছিল। ৰঞ্জিত দত্ত ডাঙৰীয়াৰ নেতৃত্বৰ ওপৰত আমাৰ বিশ্বাস আছিল। বিহালী সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক চেনেহ কৰিব, মৰম কৰিব, সি আমাৰ অটুট বিশ্বাস আছিল। আজি আমি পাৰ্চেন্টেজত ক'ত জিকি যোৱা নাই, আমি কোনো বিজয়কে আমি ক'তো লঘু কৰিব খোজা নাই। বিহালীৰ যিসকল ৰাইজে আমাক ভোট দিছে আৰু যিসকল ৰাইজে আমাক ভোট দিয়া নাই, সকলোকে আমি একেলগে সেৱা কৰিম। আৰু মই বিশ্বাস কৰো যে 2021ৰ পিছত 2026ত আমি আকৌ বিহালী সমষ্টি বহুত ভোটত জিকিম। আজিয়ে কোনোবাই লিখিলক বিহালী সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। বিহালী আৰু বিজেপিৰ একাত্ম সম্পৰ্ক, কংগ্ৰেছৰ যেতিয়া গৌৰৱ উজ্জ্বল মুহূৰ্তটো বিহালীত ৰঞ্জিত দত্ত ডাঙৰীয়া বিজয়ী হৈছিল। বিহালী এনেকুৱা এটা সমষ্টি যাৰ শিপা ভাৰতীয় জনতা পাৰ্টীৰ শিপাৰ লগত জড়িত হৈ আছে। মই আজি নিশ্চয় উল্লেখ কৰিম 2016 চনত যিখন পঞ্চায়তত জিতু গোস্বামী ডাঙৰীয়াৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ গৈছিলো, চাৰিওফালৰ পৰা শিল, লাঠি, তেতিয়া মই বিধায়ক এজনো নাছিলো, ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা আছিলো, কংগ্ৰেছৰ পৰা ৰিজাইন দিছিলো, MLA এৰি দিছিলো। গতিকে লগত নিৰাপত্তাও যথেষ্ট নাছিলে। আৰু এক প্ৰকাৰ জিতু গোস্বামী আৰু মই প্ৰাণ হাতত লৈ মোৱামাৰী পঞ্চায়তৰ পৰা আমি সিদিনাখন আঁতৰি আহিছিলো। আৰু আমাৰ লগত থকা অজস্ৰজন আঘাতপ্ৰাপ্ত হৈছিল। 2016 চনত সেই দিনটোত মনৰ ভিতৰত এটা আশা পুহি ৰাখিছিলো, জীৱনকালত কেতিয়াবা এই সমষ্টিটোত আমি বিজয়ী হম। আৰু সেই আশা যে বাস্তৱত ৰূপ পাব তাক ময়ো ভবা নাছিলো।
পৰৱৰ্তী সময়ত অসমৰ মই বিত্তমন্ত্ৰী হলো কেতিয়াও পুলিচো পঠোৱা নাছিলো কেতিয়াও কেসো ৰেজিষ্টাৰ কৰা নাছিলো আৰু ভিডিঅ'ত ফটো কেইটা থকাৰ পিছতো সেই ফটোত আবদ্ধ হৈ থকা ল'ৰা কেইজননো কোন এবাৰৰ বাবেও কাকো সোধা নাছিলো কাৰণ ৰাজনীতিৰ যি সুখ আৰু দুখ সি ৰাজনীতিৰ পথাৰতে তাৰ হিচাপ হ'ব লাগিব আৰক্ষী আৰু আদালতৰ মজিয়াত নহয় আৰু আজি সেই সুন্দৰ বিজয়ে আৰু সেই সমষ্টিটোতে সেই পঞ্চায়তটোতে 100% সংখ্যালঘু থকাৰ পিছতো আমি মাত্ৰ 35টা ভোটত হাৰিছো অৰ্থাৎ 50-50 আমি 51 হ'ব নোৱাৰিলেও 49.5% মানুহে আমাক ভোট দিছে অৰ্থাৎ যোৱা 2016 ৰ পৰা 24 লৈ আমি সকলোৱে কৰা কৰ্মযজ্ঞ আৰু অসমৰ জাতীয় জীৱনৰ হকে কৰি অহা কামে এদিন আমাক লাঠিলৈ মাৰিবলৈ উদ্যত হোৱা ব্যক্তিৰৰ মাজত আজি আশাৰ সঞ্চাৰ কৰিব পাৰিছে কৰবাত নহয় কৰবাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থাৰ এক নতুন মনোভাৱ সকলোৰে মনত আজি আহি পৰিছে সামগ্ৰী সমষ্টিৰ বিজয় আমাৰ বাবে এটা অতিকে সুন্দৰ বিজয় আৰু সেই সুন্দৰ বিজয় আৰু সুন্দৰ হৈ যায় যেতিয়া বিজয়ীজনৰ নাম দীপ্লু ৰঞ্জন শৰ্মা হয়